হাই এভৰিৱান, গুড মৰ্ণিং। মোৰ মুখখন দেখি নিশ্চয় গম পাইছে বাহিৰত কি চলিছে। বেলেগ একো নহয়, বহুত বেছি ৰ'দ। কিন্তু আমাৰ ক্লাছ আৰম্ভ হৈ গ'ল আৰু এইটো ৰাস্তাত ইমান গছ আছিলে, ৰাস্তাটোৰ নামত গোটেই গছ মাহ কাটিলে। এণ্ড ফাইনেলি আহি পালোঁ কলেজ আৰু দেখিছেনে সকলোৰে অৱস্থা। এইপিনে লাইন নাই, আজি অত্যাধিক গৰম দিছে যদিও এমাহ পিছত ইহঁতকেইটাক লগ পাই বহুত বেছিয়ে ভাল। ফাইনেলি আমাৰ ইয়াত লাইন আহি গ'ল আৰু বেক টু বেক দুটা ক্লাছ কৰি উঠি আমি আহিছোঁ এতিয়া কিবা খাবলৈ। ইমান গৰম নিদিয়ক কিয়, চাহ কিন্তু খাবই লাগিব, হয়নে নহয় বাৰু? আৰু এইপিনে মোৰ কথক এনি টাইম বকিয়ে থাকে তাই। এইটো মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ হ'ব নলবাৰীৰ গৰম সহ্য কৰা, আৰু সঁচাকৈ গাইজ বহুতেই বেছি গৰম, মানে কি ক'ম। চিৰাজী গোৱা কি ক'ব খুজিছে? মই ক'ব বিচাৰিছোঁ কি মানে ধৰি লোৱা আৰু অহা এক মাহৰ ভিতৰত যদি তোমাৰ চেনেলটো গ্ৰ' হৈ কিনে মানে একদম মানে তুমি যিটো বিশ্বাসটো হৈছে কি গ্ৰ' হৈছে। भाई साहब कुछ ज़्यादा नहीं हो गया ये? मतलब कुछ भी। আশা মই বাদ দিছোঁ আৰু মোৰ চেনেল যে আৰু কেতিয়াবা গ্ৰ' হ'ব ইমানবোৰ ভিডিঅ' দিয়াৰ পিছতো। তথাপিতো মই সদায় ভিডিঅ' দি যাওঁ, আপোনালোকে চাব দিয়ে। আজিলৈ আহিছোঁ, বাই।